আৰম্ভ হ'ব দুজন বন্ধুৰ পৰা, উৎপল আৰু প্ৰণৱ। উৎপল প্ৰথমবাৰৰ বাবে প্ৰণৱ ঘৰলৈ আহিছিল দিৱালীৰ বন্ধ পাই। চাওকচোন আপোনালোকে কি হ'ল উৎপলৰ লগত। উৎপলক সোনকালে লৈ আহিবি, গাঁৱৰ কথা গম পাইছই নহয়। ঠিক আছে মা, সোনকালে আহিম, তুমি চিন্তা কৰিব নালাগে। ফুৰি যাওঁ আহক। কথাটো নকলে যে খুৰীয়ে যে কৈছিলে সোনকালে আহিব দিছিলে, আমাৰ গাঁৱত মানে 4 দিনমান হ'ল ছোৱালীজনী মানে চুইচাইড কৰিছিল। তাৰ মানে কেছটো হৈছে তাই ল'ৰা এটাক ভাল পাইছিল। ল'ৰাটোৱে বেলেগ ছোৱালীজনী যেতিয়া বিয়া পাতিলে, যেতিয়া তাই মানে ইম'চনেলি বহুত হাৰ্ট হৈছে, যাৰ ফলত কিবা কাৰণত চুইচাইড কৰিছে আৰু গম নাপাওঁ কিয় কৰিছে। চুইচাইড কৰিলে। চুইচাইড কৰাৰ পিছত মানে মানুহে বহুত ভয় কৰিব লগা হৈছে এইবোৰ ঘটনা। আজিকালি কয় ভূত ওলাইছে, কিবা ওলাইছে, মানুহৰ গাত ধৰেগৈ, কিন্তু মই এইবোৰ বিশ্বাস নকৰোঁ। কিন্তু মাহঁতে মানে ভয় কৰি থাকে, মোকো ওলাব নিদিয়ে। সেইকাৰণে তোমাক কৈছে মানে সোনকালে দিনতে মানে য'তে নিবৰি যাওঁ দিনতে আহি যাব। ছোৱালীজনীৰ নাম অঞ্জলি আছিল, আমাৰ লগৰে হয়, আমাতকৈ অলপ ডাঙৰ চাগে। গতিকে মই এইবিলাক বিশ্বাস নকৰোঁ। আজিকালি যুগত তুমি ভূত বিশ্বাস কৰা নেকি? মাহঁতে এইবিলাক আগৰ যুগৰ এইবিলাকে ভাবে কিছুমান, কিন্তু মই নাভাবোঁ। বৰ্তমান যুগত বিজ্ঞান প্ৰযুক্তিৰ যুগত মই ভূত আছে বুলি বিশ্বাস নকৰোঁ। তুমি নাভাবিবা, খোৱা ভূত চুত বুলিবলৈ একো নাই, মই এইবোৰ নামানো। উৎপল, 12টা বাজিলে, ৰাতি ঢেৰ হ'ল, শুবলৈ হৈছে। কোৱাচোন, কাইলৈ যাব লগাও আছে। লোৱা আগৰ ৰাতিপুৱা সোনকালে উঠিব লাগিব দেই। কোৱা। দুয়ো শুই আছিল। তাৰ পাছত হঠাৎ উৎপল চক খাই উঠি গ'ল। কি হ'ল ৰে? টোপনি যোৱা নাই যে মোৰ। টোপনি যোৱা নাই, টোপনি নোযোৱা হ'লো। কি হ'ল? টোপনি নগ'ল। ভাগৱত শুনা, খোৱা। ভাগৱত গান শুনি থাকে। কিনো ভাবি থাকা হে তুমি? ছোৱালীজনী মানে ঘৰ আছে পিছত ৰাতি ভয় খালে মই একো নাজানো। পিছদিনা আকৌ একেলগে ওলাই গ'ল প্ৰণৱ আৰু উৎপল। প্ৰণৱে মানা কৰিছিল যে আমি আজি বেলেগ ফালে যাম, কিন্তু উৎপলে নামানিল আৰু সি ছোৱালীজনীৰ ঘৰৰ ফালে ওলাই গ'ল। তাৰ পাছত দুয়ো ঘূৰি আহোঁতে প্ৰায় সন্ধিয়াই হ'ল।
লাইট নাই নেকি ঐ লাইট নাই লচোন এইটো পিছে গাঁওখন কেনেকুৱা লাগিল আমাৰ ভালে লাগিলে ভাল লাগিল ভোক লাগিছে ন তোৰ ভোক লাগিছে বাৰু ভাগৰ বেছি লাগিছে চোন মায়ে কিবা এটা বনাবলৈ মায় কিবা এটা বনাই আনচোন আমাৰ কাৰণে চাহ অকণ খাম দে চাহ অকণ মজা দেখাইছে বেয়াকে মই কলকাটো গৰম মাৰি গৈছে ষ্টপ ষ্টপ গৰম লাগিছে বে কাৰেণ্টডাল আহিছে কিন্তু নচলে নেকি জানো কাইলৈ বুলবুলিয়া চাব যাব নাই যাম দে টিকেট বুক কৰিব আছে বুলবুলিয়া নগাঁও ঠিক আছে 9টা মানত ওলাম ন হেৰি 12টাৰ পৰা আছে শ্ব' 9টা মানত ওলালে পাই যাম 12টাত চাহ তুমি অলপ ৰেষ্ট লোৱাচোন মই মাক সুধি গলি গলি উৎপল লোৱাচোন চাহ বেয়া মাথা টিঙি আছে যাবা আৰু যাবা না টিকেট বুক কৰা আছে কেনচেল কৰিবা নেকি ঠিক আছে সোনকালে খোৱা পৰা উঠিবা খালি সোমোৱা ন এতিয়া মাক কি বনাব দিছিল কিবা বনাইছে কোৱা নাই বনাব আৰু কিবা এটা খাবা খাই লৈ কিবা শুই দিওঁ ন কাপোৰ এইটো গোন্ধাই গৈছে জানা হ'ব আৰু দে কোৱা তুমি নোপোৱা নেকি মোৰ যে NSP একোৱে নহয় নৌৱে আহি গৈছে কিয় আহিব দিয়া এতিয়াওতো ছেকেণ্ড মেৰিট লিষ্ট ওলাব আছে ফাৰ্ষ্টখন ওলাইছে বাৰু এতিয়া তোমালোকে আহিব চাগে তোমালোকে আহিলে আৰু নাম্বাৰটা আহিলে নালাগে নাম্বাৰটা আহিল জানো নাই নাই অহা নাই প্লাবিটাৰো প্লাবিটাৰো অহা নাই আমাৰ কেইটা 4টা 5টা মানৰ আহিছে বাকীটো মেক্সিমামৰ অহাই নাই এতিয়া শুই থাকা ছেকেণ্ড লিষ্টত ওলাব মেৰিট 11টা বজাত শুই দিয়া পিছদিনা প্ৰণৱ আৰু উৎপল বুলবুলিয়া ট্ৰী চাবলৈ ঘৰৰ পৰা ওলাই গ'ল जहां सिंहासन की लालच में सदियां बीत गई और इस सिंहासन में झुलस रहा अतीत आज भी जिंदा है ভাল নালাগিল ভালে লাগিছে দে আৰু হৰৰ মুভি চাই মোৰ এনেও বহুত ভাল লাগে ওৱানখন বেছি ভাল লাগিছে মনতকৈ ভাল লাগিছে বাৰু বেয়া লগা নাই কোনটো লাইটখন গুচি গ'ল গৰম লাগিছে নহয় কোনো গৰমটো লাগিছে উঠিব লাগিব ক'ত যোৱা বতাহখন লৈ লওঁ হৈ পাওঁ নাজানো সঁচাকে দেখিলো বিশ্বাস কৰা না বুলবুলিয়া দেখিছা সেইকাৰণে চাগে ভ্ৰমটো মানে সঁচাকে দেখিলো বলে চাই আহা বলা তুমি চাই আহা মই আৰু বিশ্বাস নকৰোঁ বিশ্বাস নকৰিলে কি এনে দেখিলো আজি বুলবুলিয়া চাইছে সেইকাৰণে
ভূত কি ভূত দেখিলো ভূত ক'ত ভূত ওলাল এই ছোৱালী এজনী দেখিছো ভূত ক'ত সপোনত সপোনত ভুল বুলিয়া চাইছা সেয়া ভাবি আছা নেকি কিবা সঁচাকে দেখিছো ভূত নাই নাই ভুল বুলিয়া চাইছা নেকি সেয়া মনত আহিছে নেকি ৰাতি ভূত নাই বোপাই ভুল বুলিয়া চাইছা যে সেয়া চাগে আকৌ ভাবি আছা কিনো ইমান কিয় ভয় কৰা হনুমান চালিচা লগাই আছো ন মই চাবা হ'ব দিয়া গান হনুমান চালিচা শুনি আছো নহয় এতিয়া ভাল হ'ব কি অংক বলাচোন ৰুমলে বহা দাদা এই অংকটো বুজি পোৱা নাই এইটোহে নেকি এইটো বীজগণিতৰ অংকহে ৰবাচোন মই কৰি দিওঁ এইটো এনেকে দিব লাগে এইটো ইয়াত প্লাছ কৰিবা ইয়াত মাইনাছ দিব লাগে তাৰপিছত প্লাছ মাইনাছ এই দি তাৰপিছত এইটো এনেকে দিলে এইটো হৈ যাব কমপ্লিট তাৰপিছত এইটো বুজি পোৱা নাই ছেকেণ্ডটো তেনেকে এইটো আছে প্লাছত এইটো আছে মাইনাছত গতিকে তলৰ ওপৰটো যেনেকে যিটো নিয়মত কৰিছা এইটো বুজি পাইছানে এই তলৰটো মাইনাছত উলিয়ালে হৈ গ'ল বুজিলো নহয় এতিয়া এনেকে কৰিবি হৈ যাব উৎপল তেজপুৰৰ পৰা আহিছে মোৰ বন্ধু তোমালোকৰো দাদা হ'ব দাদা বুলি মাতিবা নামটো তহঁত পৰিচয় হলি এতিয়া মই যেনেকে তোৰ দাদা তেও দাদা এনেকে দাদা ঠিক আছে তহঁত বহা মায়ে মোক মাতি আছে অলপ সময় পিছত আহি আছে শুনচোন দুদিনমান আগতে আমাৰ গাঁৱত অঞ্জলি নামৰ ছোৱালীজনী চুইচাইড কৰিছিল তই গম পাৱ নে চুইচাইড ক'ত হৈছিল মই গমেই নাপাওঁ তই গমেই নাপাৱ নাই সেই এজনী যে অঞ্জলি
ছোৱালীজনী এই ছাৰ আমাৰ নগেন ছাৰ যে ছোৱালীজনী নগেন ছাৰৰ ছোৱালী তাই কিয় চুইচাইড কৰিলে তাই এটা ল'ৰাক ভাল পাইছিল নহয় এই ল'ৰাটো বেলেগৰ লগত বিয়া পাতিলে ছোৱালীজনী দুখত চুইচাইড কৰি দিলে সেইকাৰণে লগত বহুত ভালে মায়ে কৈছে না সোনকালে যাবলৈ নহ'ব মায়ে মোক জানি পাৰিব হ'ব দে তোৰ কথা শুনি মোৰো ভয় লগা হৈছে এতিয়া নহয় কোনোবা কৈ দিব নতুন দাদাজন আহিছে যে তেওঁক ভালকে ৰাখিব ক'ব লাগিব ভূত নাই বুলি প্ৰণৱে উৎপলক তেনেকৈ বুজাই মেলি সান্তনা দিলে। সেইদিনা ৰাতি উৎপলক গাঁৱতে হৈ থকা কালী মন্দিৰত পূজা উপভোগ কৰিব লৈ গ'ল প্ৰণৱে। মানুহ আহিবহে এতিয়া পূজা সন্ধিয়া হৈছেহে ইয়াতে পূজা হয় পানী লৈ
জলদি আহিব উপায় নাপাই লাষ্টত প্ৰণৱে উৎপলক বেজৰ ওচৰত লৈ গ'ল। বাবা তোৰ কি হৈছে? বাবা মোৰ আজি 4-5 দিন হ'ল সপোনত বহুতে দেখি থকা আছোঁ আৰু য'তে ত'তে হয় মানে দেখি থকা আছোঁ মানে বগা কাপোৰ পিন্ধা ছোৱালী এজনী এনেকুৱা। তই বহুত দেখিছ, তই চিন্তা নকৰিবি, মই আছো তোৰ। আমাৰ ছোৱালী এটা আমনি কৰি আছে নেকি? হয় বাবা, আজি এসপ্তাহ মানে হৈছে দেখা দি আছে। মই কিবা এটা কৰি আছো। কিয় কপি আছ তই? ৰ, মই কিবা এটা কৰি আছো। এডাল কি হয়? এডাল খোল। ভয় নাখাবি, মই আছো তোৰ লগত। বুঝলা? ভয় নাখাবি, মই আছো তোৰ লগত। বাবা তই যা, ভয় নাখাবি, তোৰ ওচৰত ভূত পিশাচ আৰু কোনো আহিব নোৱাৰে।